গাইজ স্বাগতম জনাইছোঁ ভিডিঅ'লেখা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো গাড়ীৰ পৰা ষ্টাৰ্ট কৰা গৈছে যিহেতু মই ঘৰত গৈ আছোঁ তো গাইজ মই এতিয়া আহি পালোঁ জালুকবাৰী আৰু যাব লাগে ঘৰত তো এয়া জালুকবাৰী অকণমান দেখা দিছোঁ বৰবাৰ দেখা দিছোঁ ৰ'ব তো মই এতিয়া তেজপুৰৰ গাড়ী চাওঁ তো গাইজ আকৌ গাড়ীত দি ল'লোঁ এতিয়া শৰাইঘাট ব্ৰিজ পালোঁ আহি আৰু বাকীখিনি দেখাম চাই থাকক ভিডিঅ'টো শেষলৈ আৰু গাইজ ফাইনেলি পাই গ'লোঁ নাৰিকলী মন্দিৰ আৰু নাৰিকলী মন্দিৰৰ ধুনীয়াকৈ ভিডিঅ' এটা বনাম কেইদিনমান পিছত নিশ্চয় পাব আৰু এতিয়া শিৱবাজাৰ পাম তাৰপিছত আৰু আমাৰ ঘৰ পাই যাম ইয়াৰ পৰা আৰু মঙলদৈ বেছি দূৰ নহয় बहकी सभी जुबां हैं हम हैं हजारों में अब की তো গাইজ দেখিলে নে মই ভিডিঅ'টো অলপ শ্ল' কৰি দিছিলোঁ বহুত দিন পিছত ঘৰৰ গাড়ী দেখিলোঁহে আৰু এইখন দৰঙৰ ভিতৰত বহুত ডাঙৰ বজাৰ হয় বঙলাগড় বজাৰ ইয়াত মানে গৰু ছাগলী ম'হ চব মানে বেচা কিনা কৰা হয় মানে ইয়াত চব পায় বুলি ক'ব পাৰি আৰু যিহেতু উৰুকাৰ বজাৰ তো সেইটো কাৰণে মানুহ বহুত হৈছে গাইজ ঘৰ আহি পালোঁ গা চা ধুলোঁ ঠিক আছে আৰু আমাৰ ঠাইটো অলপ সলনি হৈছে ইয়াত আৰু গাইজ এনেকৈ অলপ ওলাই আহিলোঁ সেই পথাৰৰ ফালে বহুত দিন হ'ল যিহেতু মই নাছিলোঁ আৰু কি ক'ম পথাৰখন বহুত ধুনীয়া লগা হৈছে চাৰিওফালে একদম মানে সেউজীয়া আৰু হালধীয়া আৰু ইমান কেমেৰাত অহা নাই ইফালেও আছে এইখিনি ফুলা নাই এইখিনিৰ পৰা সেউজীয়া হৈ আছে আৰু কেমেৰাত অহা নাই যিহেতু কুঁৱলীও পৰিছে গধূলি হৈছে তো সেইটো কাৰণে আপোনালোকে গম পোৱা নাই আৰু এইকেইটা আমাৰ গৰু এতিয়া গৰুকেইটালৈ মই ঘৰত যাওঁ গাইজ এতিয়া অলপ যাওঁ বজাৰলৈ তো তাত কি পাৰোঁ দেখাম আপোনালোকক বজাৰ আজি পৰিৱেশটো কেনেকুৱা আৰু গাইজ আজি যিহেতু উৰুকা এতিয়া গৈ আছোঁ বজাৰলৈ দাদাৰ লগত তো যাওঁ বজাৰত আৰু বজাৰত কেনেকুৱা মানে উৰুকাৰ বজাৰ তো আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম তো চাই থাকক অনুপম অনুপম বহৈ দি খুচি দে ৰখি আছোঁ পথাৰ কাৰণে এইফালে আমাৰ পথাৰ চালেৰে আছে তো হক এটা ৰৈ আছোঁ আৰু এইফালে ব্ৰইলাৰ আৰু এইফালে খাহী চাহী কাটি আছে দেখাই আছোঁ এইটো খাহী তেনেকৈ আৰু ৰখি আছোঁ মাংসৰ কাৰণে সেনেকৈ দিলে আমাক পথা কাটি আৰু ল'লোঁ এতিয়া দাদা এইফালে গাহৰি লৈ আছে আজি বজাৰখনত গোটেই গাহৰি বুলি ক'ব পাৰি মানে মাংস কিন্তু বেছিভাগ গাহৰি আছে আৰু গোটেই এইফালে গাহৰিয়ে আছে মই দেখাই আছোঁ আপোনালোকক অকণমান চাওক আৰু সেইফালে আৰু এটা গাহৰি এটা কাটি চাফা কৰি আছে তো কেনেকুৱাকৈ চাফা কৰি অকণমান দেখাই দিছোঁ ৰ'ব সেনেকৈ চিলিণ্ডাৰৰ পৰা জুই দি কিবা চুৰিয়ে ৰুকি এনেকৈ চাফা কৰি আছে এইটো তো চাওক অকণমান আৰু এতিয়া বেলেগ ফালে যাওঁ অকণমান বজাৰখন দেখাওঁ আপোনালোক এইখিনিতে মাটিৰ বাচন বেছি আছে আৰু এইখিনিত পাণ তামোল হাঁহ মুৰ্গীৰ বজাৰ হয়হে এতিয়া চাওক হাঁহ মুৰ্গী একোৱে নাই চব খালী হৈ গৈছে অকণমান দুটামান লৈ কিনে বহি আছে মানুহ চব মানে শেষে মানে
গাইছ বজাৰৰ পৰা চিধা আহি পালোঁ ঘৰ মানে ভেলাঘৰ পালোঁ। তাৰপিছত এতিয়া ঘৰত বজাৰ থৈ এতিয়া ভেলাঘৰত আহিছোঁ চাব। ভেলাঘৰ আমাৰ ইয়াত দুটা আছে, এটা আমাৰ ঘৰৰ আগফালে, এটা পাছফালে। তো মই এইটো এতিয়া ভাত চাত খাম বাৰু, কিন্তু সেইটোতো যাম, তো সেইটোৰো দেখাম ভিডিঅ'টোত, এইটোৰো দেখাম। তো দুটাৰে দেখাম, চাই থাকক। আৰু ভেলাঘৰ একদম ৰেডি পূৰা। আৰু এইফালে মোক ঘৰত কটা বাঁহৰ চুঙা ফুটাব দিছে, সেই চুঙা পিঠা পুৰিবৰ কাৰণে। সেনেকৈ চুঙা ফুটা হৈ গ'ল, আৰু বিহু বুলি আমাৰ ঘৰত অলপ আয়োজন কৰি আছে দে। আৰু তো গাইছ মানে আজিৰ দিনটোত মানে গছ বান্ধাটো এটা মানে পৰম্পৰা, কি পৰম্পৰা নাজানো, গছডাল বান্ধালে কেনেকুৱাকৈ খেৰে দি। তো ময়ো বান্ধো আৰু নিয়ম এটা কৰোঁ। ইফালে লিচুডাল আছিল, লিচুডাল দুটাই বান্ধি থৈ দিছে, জলফাইডাল আছে, জলফাইডাল মই বান্ধি থৈ দিওঁ। তো গাইছ হৈ গ'ল এনেকৈ নাৰিকলডাল বান্ধিলোঁ, ইফালে ইয়াৰ আম তামোল এইডাল বান্ধিলোঁ, আৰু ইফালে বগৰী লাগিয়ে আছে, ইয়াৰ পকিয়ে আছে। তো গাইছ সেইটো এটা কি পৰম্পৰা নাজানো, কিন্তু আমি সৰুৰ পৰা দেখি আহিছোঁ এনেকৈ গছবিলাক বান্ধে, অকল ফল লগা গছবিলাকে বান্ধে দিয়ক, চব গছ নাবান্ধে। আৰু ভেলাঘৰ জ্বলোৱাৰ পিছত ভেলাঘৰ বাঁহ আনি কেনে গছডালত দিয়ে, কি কাৰণত দিয়ে সেইটো কথা ময়ো নাজানো, কোনোবাই যদি জানে কমেণ্ট কৰি জনাবচোন। গাইছ হৈ গ'ল এনেকৈ গছ বান্ধা, আৰু ইফালে ভেলাঘৰত যাওঁ, আৰু ইফালে আমাৰ খুৰী চুঙা পিঠা যোগাৰ কৰি আছে, দেখাই দিছে অলপ চাই লওক। বৰা চাউলটো চাগে 3-4 ঘণ্টামান এনেকৈ তিয়াই থৈ দিয়ে, তিয়াই থৈ দি কিনে ফাৰ্ষ্ট এনেকৈ খুৰীয়ে পানী ভৰাই দিছে, পানী ভৰাই দি কিনে চাউলটো ভৰাই দিব চুঙাত, ভৰাই দি কিনে এনেকৈ চাউল আৰু পানী সমানে ভৰাই চাগে, তো তেনেকৈ বনায় আৰু। গাইছ আহি পালোঁ মই, আমাৰ হাঁহ চাহ মাৰি আছে। কেইটা? 7টা 6টা, ঠিকে আছে। ভেলাঘৰৰ ভিতৰত যাওঁ একবাৰ। খৰি, ইফালে জুই পোৱা খৰি, ইফালে খৰি, ভেলাঘৰ, এইবিলাক চব বস্তু এয়া চাকি তাকি জ্বলাই থৈ দিছে। বাছ দেখাই আছোঁ, ধামকা হ'ব গৈ আছে, চাই থাকক ভিডিঅ'টো। জল্দি হাঁহটো যেনেকুৱা সৰু, মানুহটো সৰু। দেখাই নাপায় ইফালে। ইটা লগাম ৰ ৰাতি, ইটা নহয়। কোবাই মাছি হাঁহৰ গাইজ ভিডিঅ'টো এতিয়ালৈ 9 মিনিট পাৰ হৈ গ'ল, হয়তো আপোনালোকে চাই আমনি পাব পাৰে, কিন্তু এই মাঘ বিহুৰ ৰেঞ্জটো বহুত বেলেগ ধৰণৰ হয়। তো মই মানে যিমানখিনি পাৰোঁ তো সিমানখিনি নাকাটাকৈ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তো মানে মই ফুল্লি দেখাম, অলপ ভিডিঅ'টো দীঘল হ'ব, কিন্তু চাই থাকক, সেইসকলে বহুত ভাল পাব। সুৰজিত ক'ত গ'লে? অলপ চাবি দেই, এইটো মোৰ 5 মিনিটত চাফা কৰি দিম। এইফালে আমাৰ সৰু খুৰা আৰু খুৰী পূৰা চুঙা পিঠা পূৰাত ব্যস্ত, যিহেতু অলপ বতৰটো অলপ বেয়া কৰিছিল, মানে বৰষুণ অলপ চলপ পেলোৱাৰ নিচিনা হৈছিল, তো তাৰ কাৰণে খুৰীহঁতে অলপ জল্দি কেনে আৰম্ভ কৰিছে। তো চাওক, অকণমান দেখা দিছোঁ।
গাইছ মই প্ৰথমতে কৈছিলোঁ আমাৰ তাত দুটা ভেলাঘৰ আছে, তো মই এটাৰ দেখালোঁ আৰু এইবাৰ ইহঁতৰ তাত আহিছোঁ, ইহঁতৰটো দেখাম। আৰু ইহঁতৰ লাইটটো হেলোজেন আনিছে, সেই তাৰ কাৰণে বহুতখিনি সুবিধা, বহুতখিনি ভাল হৈছে। আমাৰ সেইটোত অনা নহ'ল, সেইটো কাৰণে বহুত ভুল হ'ল। আৰু ইহঁতৰ ভেলাঘৰটোৰ ভিতৰত যাওঁ, চাওঁ, তাৰপিছত আৰু দেখাম। সেই ইহঁতৰ ভাত হ'বই আৰু ভাতৰ যোগাৰ কৰি আছে। তো আৰু এতিয়া ইহঁতৰ যিখিনি এনজয় হ'ল সেই এনজয়টো অলপ চাওক। Everybody sing along, boom boom boom. Say boom 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 boom, boom boom boom. Everybody sing along. आज रात जाना मैंने प्यार करिए, और छट दुनिया ने मेरी बाहों में तू आजा लिप लॉक कर ले. Boom boom boom, sing along, boom. দেখোন চাও খানা কেনেকুৱা হৈছে? খানা ভালো আছে। ঠিকে আছে। মাংস পইচা নাই? পইচা ঠিকে আছে। হেল্ল' বাবু মাংস নাখা? ছেভেন এই আমাৰ যিসকলে মাংস বনাই সৰুৰে মাংস নাখা? মাংস নাখা? ঘৰত দিনৰ ব্যৱস্থা কৰা হৈছে। ধন্যবাদ। আমাৰ যিসকলে মিঠু হাঁহৰ মাংস খোৱা নাই তেওঁলোকৰ কাৰণে এই কমকে খাবি ঘৰৰ দিনৰ ব্যৱস্থা কৰা হৈছে। ধন্যবাদ। শুনো এই আৰু মহি এইটো কোন? মহি ছেক্ৰেটাৰী তুমি? তাই আহিব লাগে আমাৰ। তো গাইছ এনেকৈ সৰু পোৱালীকেইটাক আগতে খুৱাই লৈ এতিয়া আমি খোৱা আৰম্ভ কৰিছোঁ ভাত। আৰু সেয়াই আৰু অলপ আন্ধাৰ পোহৰটো ইমান ঠিক নহয় আমাৰ, সেইটোৱে চাওক আৰু দেখাই আছোঁ। তো গাইজ এনেকৈ ভাত চাত খোৱা হ'ল আৰু ইফালে জুই পুৱাই আছিলোঁ আৰু বেছিকেইটা শুলে গৈ কেইটামান, আৰু কিছুমান গ'ল ক'ৰবাত ফুৰি আছে তেনেকৈ গম পায়েই। আৰু একচুৱেলি বিহু যোৱাটো বহুত দিনে হ'ল, মই ভিডিঅ'টো এডিট কৰাই হোৱা নাছিলে। আৰু যিয়ে নহওক বাৰু এই ভিডিঅ'টোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ অলপ পিছত হ'লেও শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। আৰু এইদৰে ভিডিঅ'টো এডিট কৰা হোৱা নাছিলে, তো একো নাই বাৰু, হ'লেও দিলোঁ অলপ পাছত হ'লেও। আৰু ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে, শেষ কৰিব লাগে ভিডিঅ'টো। টোপনি গেলি নেকি? এইটো কোন? দে গুড নাইট। কালি তো গাইছ আহিলোঁ ভাত চাত খাই, এতিয়া বাজিলে 1টা আৰু ভেলাঘৰৰ পৰা আহিলোঁ। আৰু মই অলপ দেৰি শুওঁ এতিয়া ঘৰত, আৰু ঘৰত যাওঁ আৰু কালি ৰাতিপুৱা আৰু দেখাম। তো চাই থাকক ভিডিঅ'টো। ৰাতি টোপনি ক্ষতি হয়, একদম গা বেয়া মোৰ। মই পিছদিনাখন উঠিব নোৱাৰিলোঁ আৰু মই ভেলাঘৰ জ্বলা নাপালোঁৱে। এইটো একচুৱেলি মোৰ ভণ্টিৰ মোবাইলৰ পৰা লোৱাহে ভিডিঅ' ক্লিপ হয়। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। তো গাইজ চালে এনেকৈ ভেলাঘৰ জ্বলোৱা ভিডিঅ'টো। আৰু মই এতিয়া আহিছোঁ মন্দিৰত। তো মন্দিৰত এটা সেৱা যাওঁ আৰু মোৰ মাত চাত ভাঙি একদম অৱস্থা বেয়া মোৰ। তো গাইজ আহিলোঁ এনেকৈ মন্দিৰত পূজা চূজা কৰি, আৰু যাওঁ এতিয়া ঘৰত। তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ, বহুত দীঘল হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়াহ'লে বাই বাই।